हेलो गाइस, आज मैं एटा नतुन रेसिपि लई आहिछु। रेसिपिটো हल चिकेन चिली হয় আৰু এতিয়া মই আলু কাটিছো, সৰু সৰুকৈ কাটি লৈছো। বিশেষকৈ মই পানী দি নাভাজো, সেয়ে আলুকেটা অলপ সৰু কৰি লৈছো। এতিয়া মই জলকীয়াবোৰ ঠাৰি গুচাই লম। বীজ জলকীয়া হয়। মই জলকীয়া ঠাৰিবোৰ গুচাই ললো। আদাৰ গুচাই লৈছো। মই কেৰাহীখন পাতি এতিয়া মই সামান্য তেল অলপ দিছো, কাৰণ মই মাংসত বেছি তেল দিলেও মই খাই ভাল নাপাওঁ, কাৰণ মই মাংসটো অলপ শুকানকৈ ভাজিম বুলি লৈছো। পিঁয়াজ আৰু মাংসখিনি মই ধুনীয়াকৈ ধুই লৈছো, আৰু এই নহৰু পিঁয়াজ আদাৰ সকলো একেলগে মই পিহি লৈছো। এতিয়া পিঁয়াজখিনি দি লৈছো তেলত। পিঁয়াজখিনি ধুনীয়াকৈ ৰঙা হোৱাৰ পিছত হালধি দিম। লগতে এতিয়া মই মাংসখিনি দি দিছো। চাওকচোন ৰেচিপিটো কেনেকুৱা হৈছে, আপোনালোকে তেনেকৈ এবাৰ বনাব। খাম আৰু ঠাণ্ডা বতৰ টেষ্টি। মোৰ ভিডিঅ'টি চাই কেনে লাগিলে আপোনালোকে লাইক কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।